নমস্কাৰ, আজি মই আবৃত্তি কৰিব লোৱা কবিতাটিৰ শিৰোনাম ফেচবুক। কবি দিলীপ পৰাজুলি ছাৰ। আবৃত্তি মধুমিতা গগৈ। প্ৰথমে ছাৰলৈ জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন। ক্ৰমশ লাহে লাহে মই তোমাৰ প্ৰেমত পৰিছোঁ। সঁচাকৈ লুকাই চুৰকৈ তোমাক মাজে মাজে জুমি জুমি চাওঁ। তোমাক বিচাৰি জেপ খুচৰি খুচৰি চাওঁ, অথচ তুমি একেবাৰেই নাজানা এই প্ৰেমৰ গভীৰতা কিমান। মাজে মাজে হতাশ আৰু আৱেগিক হওঁ, তথাপিও তোমালৈ জুমি জুমি চাওঁ। কেতিয়াবা ভয় শংকাত বাজি উঠে হৃদয়ৰ বক্ষ, কেতিয়াবা অপদস্থ হৈ হৃদয়ত বেদনাৰ নৈ বোৱাই উভতি আহোঁ। তেতিয়া তোমাক ডিলেট কৰি আঁতৰি যাওঁ বুলি ভাবোঁ। আকৌ কেতিয়াবা আশা ভৰসা বিলাই জীৱনত জীয়াই থাকিবলৈ প্ৰেৰণা দিয়া হৃদয়ত তেতিয়া স্কুলে কলেজে অফিচে কাছাৰীয়ে তোমাৰ চৰ্চা। সঁচাকৈয়ে মই তোমাৰ প্ৰেমত পৰিছোঁ নেকি? চকুত ভাহি থকা সোণালী সপোনবোৰ জীপাল হৈ দুচকুত, তোমাৰ চকুত চকু থৈ তোমাৰ চকুলৈ চাওঁ, অথচ বুজি নাপাওঁ তোমাৰ চকুৰ ভাষা। বা কেতিয়াবা লাইক আৰু কমেণ্টৰ কথা বন্ধুৰ আগত কওঁ, কিন্তু কেতিয়াবা নিৰাশ মনে উভতি যাওঁ তোমাৰ ওচৰৰ পৰা। সঁচাকৈয়ে মই তোমাৰ প্ৰেমত পৰিছোঁ নেকি? মনত হাজাৰ হাজাৰ প্ৰশ্ন জোকাবলৈও আৰম্ভ কৰিছে কিছুৱে। ফেচবুক বুলি খোলাখুলিকৈ কৈ দিয়াচোন আজি, সকলোৱে শুনক শুনিলেও। ফেচবুক, সঁচাকৈয়ে মই তোমাৰ প্ৰেমত পৰিছোঁ নেকি? ধন্যবাদ।